সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অলৰেডি জোৰোণ আৰু মেহেন্দি ভিডিঅ' দিয়া হ'ল আৰু জোৰোণৰ দিনাখন ৰাতি আমি পানী তুলিবলৈ বুলি গৈছিলোঁ। সেয়েহে ইয়াৰ পিছৰ ভিডিঅ'খিনি পানী তোলাৰ ভিডিঅ' মানে জোৰোণৰ দিনাখন সন্ধিয়াৰ ভিডিঅ'খিনি। এতিয়া অকণমান ফ্ৰেছ হৈ পেলাই বহিছোঁ, ভাগৰ লাগি গৈছেগৈ দিনটো। বহিছোঁ যদিও চাহ তাহ খালোঁ, চাহ খাই পেলাই এতিয়া আমি যাম আকৌ বিয়া ঘৰলৈ, কিয়নো পানী তুলিবলৈ যাব। গতিকে যাওঁ, দেখাম আপোনালোকক, চাই থাকক। গাইছ, আমি এতিয়া পানী তুলিব আহিছোঁ, কিন্তু টমটমতহে আহিছে মালটো। ভাল লাগিছে। চাউণ্ডটো কি হ'ল? হয়তো সেয়া ভিডিঅ' কৰি আছে। গোলি কামলি সীতা পানী কাটো, কটাই ধৰি কি দেখি আহিছে? বিয়া দেখি আহিছোঁ।
সময়খিনি ছোৱালী জীৱনৰ কাৰণে বহুত কষ্টকৰ। ছোৱালী এজনী এই সময়খিনি বহুত দুখ পায়, বহুত কষ্ট লাগে। নোহোৱা হোৱাৰ পিছত আমি ভাত খাবলৈ বুলি গ'লোঁ। কৈ দিয়া নাই না ভাত নাই বুলি। ভাত খাব আহিছিলোঁ, শেষটো হৈছে ভাত। আমাৰ চাৰিজনীৰ ওচৰতে শেষ হৈছে। আমালৈ ভাত নাই এতিয়া, খালি ডিছ পাই বহি আছোঁ। ইফালে ডিছ আৰু গিলাচ পাই ডিছ আৰু পাতি। এতিয়াতো পানী গিলাচকেইটাও দিয়া নাই, আমিতো দিয়ে দিছোঁ এটলিষ্ট। ভাত খাবলৈ নেপায় উঠি আহিছে। এতিয়া বাজিছে 10:30। পেণ্ডেল ৰেডি, চব ৰেডি। ভাত পানী খাই কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া বোলে চবেই নাচে, গতিকে আইতাক ককাক সকলো মিলি আমি পূৰা নাচিছোঁ। কিন্তু গানটো দিব নোৱাৰোঁ, তাৰ বাবে বেয়া লাগে ভিডিঅ'বিলাকত। এয়া অকণ ফূৰ্তি কৰিলোঁ চবেই, যিহেতু তাই কাইলৈ যাবগৈ। এয়া কইনা, ককাক, আইতাক আৰু আমি কিজনী। মোৰ বিয়াৰ পিছত এইবাৰহে সিহঁতক লগ পাইছোঁ। কইনামৰ টোপনি আছে, সেইটো ঘৰতে আমি সেইটো হেৰি আইডিটো মোৰ দেই। ইহঁতৰ মূৰত টোপনি নোসোমাবৰ কাৰণে তাগৰা মানে এফালে একদম এডাল বতাহি থকা এটা উপনি আনিব। ঐ আমাৰ উপনি সোমাব জানো, এফালে খালী আছে। এয়া তোমালোকে হেৰি ন দয়ালু মানুহ, জেগাত থৈছা। মই দয়ালু নাই ভাই। ভিডিঅ'টো ইমানখিনিলৈকে আছিলে, আশা কৰিলোঁ ভাল পালে চাই। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফুলখিনি কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে নহয় জানো? তেন্তে আজিলৈ আহিছোঁ। কাইলৈ বা পৰহিলৈ ভিতৰত মই বিয়াৰ ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে চাব। আৰু বাই।